हाय हेलो नमस्कार वेलकम बैक माय यूट्यूब चैनल स्वागतम জানাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো খুবেই ইন্টাৰেষ্টিং হ'ব গৈ আছে আজি আপোনালোকক শুনাব আহিছে এটি লভ ষ্টৰী প্ৰথম চিনাকি লভ ষ্টৰীটি হৈছে মোৰ দাদা অভিনাশ গগৈ এণ্ড অনিমা তপনটো চিনাকি বেংগলোৰত হৈছিল আৰু কেনেকৈ চিনাকি হৈছিল তাকে জানো আহক ষ্টৰীটো একচুৱেলি চিনাকিৰ ওপৰতহে তো আহকচোন আগবাঢ়ো ভাল লাগিব আশা কৰোঁ চাই থাকক লাষ্টলৈকে প্ৰথম অভিনাশে লগ পাইছিল অনিমা তপক বেংগলোৰত আৰু অনিমা তপই বেংগলোৰ এটা প্ৰাইভেট কোম্পানীত জব কৰি আছিল প্ৰাইভেট কোম্পানীটোত জব কৰি থকা ঠিক 3 মাহমান পাছতেই মোৰ দাদা অভিনাশো তাৰ ওচৰতে কোম্পানী এটাত জব জইন কৰিল আৰু খুব কফি খোৱা কৰিছিল ওচৰতে কফি শ্বপ এখনত প্ৰায় কফি খাব যায় আৰু সেইখন কফি শ্বপতে অনিমায়ো প্ৰায় কফি খাব আহে মানে আৰু তেনেকৈ দুয়ো কফি খাবলৈ আহে তেতিয়ালৈকে মুলাকাত হোৱা নাই আৰু বাছ দুইভাগে আহি থাকে দেখা দেখিও হোৱা নাই তেতিয়া এদিন হঠাৎ কফি শ্বপখনত বহুত ভিৰ হৈ আছিল মানে এখন টেবুলৰ বাহিৰে গোটেইকেইখন টেবুল ভৰ্তি হৈ আছিল আৰু ঠিক অভিনাশ মানে মোৰ দাদাৰ আগে আগে অনিমা তপই আহি সেই টেবুলখনতে বহে আৰু অভিনাশো আহি দেখে যে খালী নাই বাছ এখনে আছে তাত বহি আছে অনিমা তপ আৰু সেই টেবুলখনলৈ বুলি মোৰ দাদাই আক্ৰমণ কৰে আৰু সেইদিনাখন এই কফি খাই থাকোঁতে সিহঁতৰ কথা বতৰাৰ মাজেৰে চিনাকি পৰ্বটো আগবাঢ়িল আৰু তাৰ পাছৰ পৰাই দুই কফি শ্বপলৈ একেলগতে যোৱা কৰিলে আৰু লাহে লাহে কথা বাঢ়িল আগবাঢ়িল চিনাকি হ'ল তো কথাৰ মাজতে মৰম বাঢ়িল তেনেকেই ইহঁতৰ প্ৰেম সৃষ্টি হ'ল আৰু এতিয়া বহুত সুখত আছে আৰু পাছৰখিনি যদি শুনিব বিচাৰে লাইক এণ্ড কমেণ্ট কৰিব নিশ্চয় শুনাম আপোনালোকক বহুত সুখী লভ ষ্টৰী এটা তো এইটো মাত্ৰ চিনাকি পৰ্বতহে আছিল তো চমুকৈ বনালোঁ এটা কেনেকুৱা লাগিলে জনাব এইটো ফাৰ্ষ্ট টাইম হৈছে মোৰ আপোনালোকৰ যদি আছে লভ ষ্টৰী মোক শ্বেয়াৰ কৰিব পাৰে মই মানে এইটো মোৰ ফাৰ্ষ্ট লভ ষ্টৰীৰ ভিডিঅ' হয় কেনেকুৱা লাগিছে জনাব অলপ লাগি ধৰিছে চাগে তো ক্ষমা কৰিব অলপ শুধুৱাইও ল'ব অন্য এটা লভ ষ্টৰী লগ পোৱা আশাৰে বাই এণ্ড চি ইউ